অতি হোলী আজি কেনে হল হা ক'ত পাই বাপ্পা ক'ত পাইছা দেখবা নাচি দে হোলী হোলী নাচ নাচ দে হোলী রে হোলী হোলীৰ ৰাচি গতিকে আজি গম পাই হোলীৰ আৰম্ভণি এয়া বন্ধু আছে অজিত গতিকে হেপী হোলী হোলী ৰং বৰছে হোলী গতিকে সকলোৱে আজি হোলী ৰঙৰ উৎসৱ উপভোগ কৰক কোনো দন হাই কাজিয়া নাকি একো কৰিব নালাগে শান্তিপ্ৰিয়ভাৱে সকলোৱে চলক ৰং কৰক আৰু গোটেই দেশ গোটেই পৃথিৱী বিশ্ব মানে কি হয় শান্তিময় হওক যাতে সকলোৱে আগবাঢ়ি যাওক সকলোৰে ফেষ্টিভেল গতিকে বহুত ধুনীয়া হয় আৰু গতিকে ৰঙৰ উৎসৱৰ দৰে সকলোৰে দেহ মন ফাগুনৰ পচোৱাৰ দৰে মানে কি হৈ যাওক ৰঙীন হৈ পৰক তাকে কামনা কৰিছোঁ হেল্ল' এভৰিৱান মই কমল কেকে মই মোৰ ইউটিউব চেনেল HDL KK আছামৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ পুৱাই উঠিলোঁ আনদিনাৰ দৰে মানে মোৰ কি হৈছে মানে নিত্য মানে কি বুলি কওঁ আমি নৈমিত্তিক কাৰ্যসূচী এটা এনেকুৱা হৈ পৰিছে তাৰমানে নিত্য মানে কাৰ্যসূচী আৰু কেনেকুৱা এই ধৰি লওক ৰাতিপুৱা উঠি পেলাই মানুহে যেনেকৈ শৌচ পেচাব কৰিব লাগে পায়খানা কৰিব লাগে দাঁত মুখ মানে হেৰি কৰিব লাগে ঠিক তেনেকুৱা মোৰ এটা হৈছে ছাগলী কেইটামান আছে ৰাতিপুৱাই উঠিয়ে ছাগলীকেইটা পথাৰলৈ লৈ আহিব লাগে গতিকে লৈ আহিছোঁ ইয়ালৈকে বেছি নাই বিক্ৰী কৰি দিলোঁ 4টা আছে 3টা পোৱালি দিলে বাৰু 3টাই জগিলে দুটাকৈ 6টা চানা হৈছে আগতেও কৈছোঁ মানে ইমান সুবিধাজনক নহয় আৰু কৈছোঁৱে মই এইখন ব্যৱসায় বুলিয়েই ক'লোঁ তাত মই অলপ ঘাটি বাজেট লছৰ ঘাট গৈছোঁ বাৰু সেইটো বেলেগ কথা গতিকে আজি তথাপিও হোলী আহিছোঁ ভাল লাগিছে হোলী খেলিম অলপ পিছত দেখুৱাই আছোঁ আৰু এতিয়া পথাৰৰ মাজত আছোঁ বৰ সুন্দৰ পৰিৱেশ এই হোলী খেলি ল'ৰাবিলাক আহিছে ইয়াতে বল খেলিবলৈকে আৰু ইয়াতে এটা পুখুৰী আছে আজি হোলীৰ দিনতে বৰ মানে পুখুৰী সিঁচি আছে তাতেও মাছ মাৰিব আৰু মানে ফূৰ্তি গমেই পায় এইবিলাক গৰু বাছৰো সকলো আহিছে একদম ধুনীয়া হোলীৰ উৎসৱ উদযাপন কৰাৰ কাৰণে পথাৰলৈ আহিছে কি তাৰমানে আমাৰ কিহৰ কাৰণে লোকেল বয় বাবুল দা বুলি খুব ভাল মানুহ আহিছে পথাৰলৈকে কি মাছ ধৰিব নেকি ঠিক আছে এইয়া এয়া কি সদা এই পুখুৰী সিঁচি আছে নেকি এইকেইটা পোৱালি চাওকচোন পথাৰৰ মাজত অকলে ক'ত কেনেকৈ বহি আছে সেই মাইকা নাই এইফালে মানে মাইকীকেইটা এইয়া ক'ত বা গৈছে বিচাৰিব লাগিব এতিয়া বেলেগ ছাগলীবিলাক আছে আমাৰ কেইটা নাই কিন্তু এই পথাৰৰ মাজত ভয়ো লাগে আজিকালি কুকুৰৰ যিহে পৰিৱেশ কুকুৰে আহি পেলাই মানে চব কামুৰি দিয়ে এই ছাগলী বিচাৰি আছোঁ লগতে আমাৰ পথাৰৰ চৌপাশ সৌন্দৰ্য উপভোগ কৰিছোঁ এইফালে ট্ৰেক্টৰে মাটি কাটিছে চাওকচোন কি ধুনীয়া ট্ৰেক্টৰে আহি পেলাই এই পথৰুৱা মাটি কাটি আছে এইফালে মইতো কৈছিলোঁ এইফালে পুখুৰী সিঁচি আছে আৰু মানে এটা কি ক'ম আৰু এই ল'ৰাহঁতে দূৰত দেই মানে ক্ৰিকেট খেলি আছে বৰ ধুনীয়া পৰিৱেশ ছাগলী গৰু আৰু ঠাণ্ডা বতৰ ফাগুনৰ মানে যেনেকৈ হেৰি হ'ব লাগে মৃদু কোমল বতাহ চলি আছে তাৰপিছত মানে ভাল মানে কি ক'ম মজাৰ পৰিৱেশ এটা আৰু হোলী হোৱাৰ সুবিধা চান্স আছে নে আজি একোৱে নাই দেখো কি বাবা যে বৰ্তমান আমি আজি খুচুৰা কৰি লৈছোঁ পুৰা কি খুচুৰা কৰি লৈছোঁ যাই থাকিব ন সৰু ল'ৰা ছোৱালী তেতিয়া হোলী হ'ব লাগে আৰু নে কি ডাঙৰকৈ গা যাব নাই দে প্ৰস্তুতি কেনেকুৱা আছোঁ চলি আছে মোটামুটি থেংক ইউ এই ঠিক আছে হোলী থেংক ইউ হোলী ঠিক আছে যাতে মানে ভৱিষ্যতৰ দিনবোৰ কি হওক সুবিধা হওক ন মানে চলিব পৰাকৈ আগৰ ফালে একদম বিন্দাছ হোলী খেলা নাই হা কি কয় নাই দে ঠিক আছে হোলী হোলীৰ মানে মৰম আৰু এইবিলাক আমাক মানে হোলীৰ মানে শুভেচ্ছা জ্ঞাপন কৰি আছে আৰু থেংক ইউ দেই বহুত থেংক ইউ ঠিক আছে এটা প্ৰগ্ৰাম ল'লোঁ তো আমাৰ ঘৰলৈ কেইটামান বাবু আহিছে মানে হোলী গোৱাৰ কাৰণে আৰু দে অলপ গাই দিয়া দে কি গাবা নাচি দিয়া বুঢ়ী
মুখে কেনেকৈ চাওঁ মানুহকেইটা চাওঁ কেনেকৈ হয় এই বা কি হ'ব বন্ধু হিৰক আহিছে তো ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা থাকিল হেপী হলি এতিয়া ক'ত শুৱালকুছি ন তো সন্ধিয়া নাটক আছে গতিকে যাব লাগিব নেকি ওলাবা দুজনে দেই ঠিক আছে ইয়াতে কণমানিসকল হোলী খেলি পেলাই ভাল লাগিছে আজি ৰঙৰ শুভেচ্ছা থাকিল হেপী হোলী হেপী হোলী গতিকে হোলী গাঁৱৰ পৰিৱেশ আছে সকলোৱে কণমানিসকলে মানে আমাৰতো ডাঙৰবিলাকৰতো উৎসাহ হেঁপাহ ৰংটো নকওঁৱে আৰু কণমানিবিলাকৰ চবতকৈ বেছি মানে হেঁপাহ হয় গতিকে আছে মোৰ লগত কেইগৰাকীমান কণমানি খেলি আছে হোলী তো কেনেকুৱা হেপী হোলী তো ৰঙৰ শুভেচ্ছা থাকিল সকলোৱে ন ভাল হওক যোৱা ভালকৈ কাজিয়া পেচাল নকৰিবা ভালকৈ খেলি থাকিবা হেপী হোলী থেংক ইউ হেপী হোলী আমাৰ ভিডিঅ' লাগিছে সুদূৰ গেৰুৱাৰ পৰা কেনেকুৱা এ মজা এয়া ফাগুনৰ উৎসৱ ফাগুনৰ উৎসৱ ফাকুৱা ৰঙৰ উৎসৱ গতিকে দাদাহঁত আহিছে দাদা হেপী হোলী হেপী হোলী কেনেকৈ বিচাৰি ইমান পালো এ বঢ়িয়া মজা হেৰিতে তুমি আমাক ইউটিউবত উঠোৱা হয় হয় তাকেই একদম গাঁৱৰ এজন ভাল ল'ৰা ঠিকে আছে হেপী হোলী চবৰে ভাল হওক চবৰে শুভকামনা কৰিলোঁ চবৰে হোলীটো জানো ভালে ভালে যে প্ৰত্যেক বছৰে জানো এনেকৈ হোলী খেলি থাকিব পাৰে আগন্তুক দিনলৈকে এইখিনিয়ে আৰু থেংক ইউ দাদা হেপী হোলী হেপী হোলী হেপী হোলী হেপী হোলী হেপী হোলী ৰা আগৰ ফালে যাই আছো সকলো আহিছে হোলী খেলাৰ কাৰণে এই আইটিসকল আহিছে আই মাতৃসকল হেপী হোলী হেপী হোলী তো বঢ়িয়া মজা সকলো আহিছে হেপী হোলী এইয়া সকলো আহিছে দেই একদম ৰঙীন পৰিৱেশ আমাৰ গাঁৱৰ পৰিৱেশ মই দেখুৱাই আছো গমেই পাই থেংক ইউ চোন গাইজ এই কণমানিকেইটা মোক কি কৰি থৈ গ'ল সিহঁতে বোলে বোকা দিয়ে বোলে বোকা লৈ আহিছে মই কৈছোঁ বোকা দিব নোৱাৰা ভিডিঅ' কৰি আছোঁ আৰু লগততো জানাই 2-1 টকা কিবা কিবি আছে কম হ'লেও গতিকে ফাকুৱা দিব দিছোঁ আৰু হেপী হোলী পিছে এইবাৰ হোলী দিবা তাই কৈ আছে কালিও বোলে দিয়ে যোৱাকালিও মানে মই গা পা ধোৱা নাছিলোঁ তাৰপিছত ৰাতিপুৱা অলপ দেৰিকৈ গা ধুলোঁতো তাই দিব আহিছিল দিব নিদিলোঁ তাৰপিছত মই ক'লোঁ গা ধোৱাৰ পিছত এই আজি আহিছে আৰু নতুনকৈ আহিছে মানে মই মাতি লৈ আহিছোঁ তাই নিজে অহা নাছিল তাই মানে পাহৰি গৈছিল মই কৈছোঁ কি নাই হেপী হোলী দি আজি হেপী হোলী ৰঙৰ উৎসৱ ফাকুৱা আচলতে এনেকুৱা দিনবোৰ আহিলে মন প্ৰাণ একেবাৰে হৰিলৈ যায় ভাল লাগে কিন্তু বেয়াও লাগে এইটোৰ কাৰণে বেয়া লাগে আজিকালি মানুহবিলাক মানে অলপ বেছি উত্ৰপাল হৈ গৈছে মানে কি হয় এই ৰঙৰ নামত বা হোলীৰ নামত যে দন হাই খৰিয়াল কাজিয়া এইবিলাক কৰে তেতিয়া মনবিলাক বেয়া লাগে এনে যদি সকলেও মানে ওলাই আহি পেলাই সকলোকে শুভেচ্ছা জ্ঞাপন কৰে সকলোকে এনেকৈ ধৰণৰ এই আৰু হ'ব
ৰঙৰ মানে ৰং দি পেলাই যদি ফূৰ্তি কৰে তেতিয়া আমাৰ ক'বলগীয়া নাই, কিন্তু ডন হাই কাজিয়া খৰিয়াল এইবিলাক লাগিলে তেতিয়া সকলোৰে মনবিলাক বেয়া হৈ যায়। আৰু তো গমেই পায় কি পাব কাজিয়াৰ পৰা, একো নাপায়, কেৱল ক্ষতি, দু দলৰে ক্ষতি। মই যদি কৰিছোঁ মোৰো ক্ষতি, আৰু মোৰ বিপক্ষে যোন থাকিব তাৰো ক্ষতি। গতিকে নকৰিব ডন হাই কাজিয়া, মিলি থাকক, শান্তিপ্ৰিয় হৈ থাকক, হেপী হোলী। আচলতে গাঁৱৰ ফালে ওলাই যাব পৰা নাই, এই ছাগলীকেইটাৰ লগতো মই কৈছোঁ অলপ লাগি ভাগি থাকিবলগীয়া হয়। অকণমান ছাগলীকেইটাৰ কাৰণে অকণমান কিবা সিজালোঁ, মানে কি চাউল তাউল এনেকৈ পাচলি চাচলি দি পেলাই সিজালোঁ, আধৰখিনি দিলোঁ, মানে সিহঁতৰ যিখিনি আৰু খাদ্যখিনি যোগান ধৰিলোঁ। এতিয়া গাঁৱৰ ফালে যাম, গাঁৱত কেনেকুৱা পৰিৱেশ মানে চলি আছে অকণমান দেখুওৱাৰ চেষ্টা কৰিম। বলক এতিয়া আমাৰ গাঁৱৰ মাজলৈ যাওঁ। ছাগলী খাদ্য এনেকৈ সিজাইছোঁ। গাঁৱৰ কিছু পৰিৱেশ এতিয়া ৰঙতে চব সকলো মানে উত্ৰাৱল, আৰু এই আহিছে হলক। হেপী হোলী, হেপী হোলী। ঠিক আছে, ঠিক আছে, থেংক ইউ দেই। আহি আছে চলি আছে, হেপী হোলী। এই উঠাই লৈ গৈছে একদম পুৰা বকন। হেপী হোলী। 3 নম্বৰ গলি, 3 নম্বৰ এয়া গলি যাই আছে, এয়া পুৰা এয়া উঠাই লৈছে, চলি আছে মানুহ এটা হেৰি এয়া। পুৰা পুৰা কাটি দিবাই। হেপী হোলী। এইয়া আমাৰ এইকেইটা মোৰ সম্বন্ধ ৰাতি দেই। উৎসৱ ফাকুৱা বা হোলীৰ আমি সকলোকে শুভেচ্ছা জনালোঁ। নমস্কাৰ। হোলী ঐ এওঁলোক গা পা ধুই পেলাই ৰেডি। কি ইমান সোনকালে হে হোলী শেষ হৈ গ'ল? অ' তোমালোকৰো শেষ হ'ল নেকি? ইমান সোনকালে? অ' কি হোলী খেলা নাই? হেপী হোলী। অ' দা শুভেচ্ছা। হয় নেকি? এতিয়া মানে কি হয়, গাঁও পুৰা উখাল মাখাল চলি আছে, চৌপাশৰ পৰিৱেশ পুৰা একদম ৰঙীন হৈ আছে, পুৰা চলি আছে ন? অ' গা কি খবৰ? কেনেকুৱা চলিল? এতিয়া হোলী বৰ ধুনীয়া চলি আছে দে। গতিকে মোৰ তৰফৰ পৰা হেপী হোলী, মানে শুভেচ্ছা থাকিল আৰু। হোলী শুভেচ্ছা। চেম টু ইউ। থেংক হেপী হোলী দাদা। হেপী হোলী, হেপী হোলী, হেপী হোলী, কি হেপী হোলী কমল দা। হেপী হোলী দাদা, চিঞৰি দিয়া। তো গাইজ আমি এতিয়া গাঁও ফুৰি ফুৰি আহিলোঁ, মানে কিমান ফুৰিম তো জানে ন, আজি ৰঙৰ উৎসৱ বুলি মই আগতে কৈছোঁৱেই। গতিকে যিমানে ঘূৰি থাকিব মানে সিমানে মানুহ লগ পাই থাকিব, হেঁপাহ নপলাই সকলোৱে ৰঙৰ উৎসৱত মানে ৰং ঢালি উৎসৱ মানে ধেমালি কৰিছে ন, ফূৰ্তি কৰিছে। গতিকে যিফালে যোৱা হয় চৌপাশে কেৱল ৰং ফাকু আৰু উখল মাখল পৰিৱেশ। গতিকে মই কি ক'ম, এতিয়া সকলোৱে গৈ আছে আমাৰ ওচৰতে এখনটো কৈছোঁ আগতেও মই উল্লেখ কৰিছোঁ, পুঠিমাৰি নৈ আছে। সকলোৱে এতিয়া পুঠিমাৰি নৈত গা ধুবলৈ গৈছে। মই আজি চাগে নাযাম, মোৰ কিবা এটা কামৰ কাৰণে হয়তো মই ঘৰতে গাটো ধুৰিম। সেই তেনেকুৱা পৰিৱেশটো মই দেখুৱাব নোৱাৰিম চাগে। তো যিফালে যায় যলৈকে যায় তলৈকে কেৱল আজি অসমৰ চুকে কোণে গাঁৱে ভূঞে, আৰু বৰপেটাৰ কথাটো আপোনালোকে জানে, বৰপেটাত গ'লে কেনেকুৱা কি পৰিৱেশ হৈ আছে, মজা মজা মজা। এতিয়া গাঁৱত ডেকাসকলৰ এই হোলীৰ পৰিৱেশ।
হ্যাপি হোলি কি একেবারে